হাই কি খবৰ সকলোৰে ভালে চাগে ন আশা কৰোঁ চবৰে চালিয়াই থাকিব চ' গাইজ বেলেগ একো ক'বলৈ নাই আজি মোৰ মানে এনেই ভাল লগা এটা ভিডিঅ' এটা বনাম বুলি ভাবিলোঁ চ' গাড়ীখনৰ ভিতৰত আছোঁ বহুত দিন হৈ গ'ল গাড়ীখন দেখুওৱা নাই চ' আজি তোমালোকক সকলোকে মানে দেখাই দিছোঁ এয়া নিউ পাৰফিউম নহয় এই শ্ৰীকৃষ্ণ লগাইছোঁতো সেইটোৱে দেখাই আছোঁ এইটো শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ ৰাধে ৰাধে এই আমাৰ দেৱতা দেখিছে নহয় এতিয়া মানে দেখাই দিছোঁ কেলৈ মানে কালি পৰহি মানে আৰু এইকেইদিনৰ পাছত মানে এইকেইটা চব মানে যে খুলি কিনে একদম যিহেতু বিশ্বকৰ্মা পূজা আহি আছে সেইকাৰণে চব খুলিম শেষ কৰিম তাৰপাছত আৰু মজাকৈ বনাম এয়া ৰবট চব আছে এই আমাৰ ৰবট বিউটিফুল এয়া এয়াৰ কণ্ডিশ্যন বঢ়িয়া আছে চ' গাইজ ইউটিউবত ভিডিঅ' দি আছোঁ চাই আছে সকলোৱে এয়া আমাৰ 12টা বাজি গ'ল অ'কে বাই বাই টাটা চি ইউ বিশ্বকৰ্মা পূজাৰ কাৰণে প্ৰিপেয়াৰ হ'ব লাগিব নহয় গাড়ীটো বনাব লাগিব নহয় এতিয়া ন ধুনীয়াকৈ ঠিকে আছে চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰি দিব দেই এইফালে চব ইক লাগি আছে ইকো ষ্টাৰ এন এইফালে আহি গৈছে নতুন মানে পেট্ৰলৰ পূৰা পলোৱা অটো এইফালে পেট্ৰল গাড়ী নিউ আহিছে ৰাধে 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 ৰাধে